हेलो ভিউয়ার্স স্বাগতম জানাইছো আমাৰ এটি নতুন ভিডিও লৈ নমস্কাৰ জানাইছো সকলোকে নিশ্চয় সকলো ভালে আছে আমিও ভালে আছো আজি এটা সৰু মাছৰ ৰেচিপি লৈ আহিছো আপোনালোকলৈ সৰু মাছৰ ৰেচিপি আপোনালোকক মই এতিয়ালৈ দেখুৱা নাই সৰু ভাঙন মাছ আনিছিলেও তাকে ভাবিছো বন্ধাকবিৰে এটা ভাঙন মাছৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াও বন্ধাকবিৰে আপোনালোকে বা মাছৰ জুতি লৈছে নে নাই নাজানো মই কিন্তু বৰ ভাল পাওঁ এই ৰেচিপিটো সেইবাবে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰোঁ তেতিয়ালে আহকচোন বাৰু আৰু লগতে আমাৰ ভিডিওটো চাই যদি ভাল পায় লাইক শেয়াৰ আৰু কমেন্ট কৰিব বুলি অনুৰোধ থাকিল আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে আমাৰ ভিডিওটো তেওঁলোকে যেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেন্তে আহক আগবাঢ়ো আমি এয়া মই ভাঙন মাছ লৈ লৈছো ভালদৰে বাছি ধুই আৰু বন্ধাকবিটো এইটো লৈছো মই আধা কিলো ওজনৰ বন্ধাকবি ভাঙন মাছ গোটেইখিনি ব্যৱহাৰ নকৰো 8টা লম সেইখিনি প্ৰথমতে ভাজি লম আৰু লগতে মই প্ৰথমতে মছলাখিনি ৰেডি কৰি লম মছলাৰ বাবে মই আদা দিছো 2 ইঞ্চি নহৰু কেইফুটামান 10-12 ফুটামান আৰু এটা কেঁচা জলকীয়া পেষ্ট বনাই লম এতিয়া মই মাছখিনি মেৰিনেট কৰি লম মাছখিনি মেৰিনেট কৰাৰ বাবে দিছো মই নিমখ হালধি ধনিয়া গুৰি দিম প্ৰায় 1 চামুচৰ জোখত আৰু দিম জিৰা গুৰি 1 চামুচৰ জোখত আৰু এতিয়া মই পেষ্ট বনাই থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্টৰ পৰা 2 চামুচ ইয়াত দি দিম ভালদৰে এইখিনি মেৰিনেট কৰিম তাৰ আগত মই অকমান ৰিফাইন অইল দি লৈছো ইয়াতে এই গোটেই ৰেচিপিটো মই ৰিফাইন অইলতে বনাম আপোনালোকে সৰিয়হৰ তেলতো বনাব পাৰে বা মিঠা তেলতো বনাব পাৰে কিন্তু ৰিফাইন অইলত বনালে বেছি ভাল লাগে মাছখিনি ভালদৰে মেৰিনেট কৰি এতিয়া থৈ লম ইফালে মই বন্ধাকবি এফাল লৈছো গোটেই কবিটো লোৱা নাই আৰু এইখিনি মই গ্ৰেট কৰি লম আপোনালোকে ভেজিটেবল চপাৰত চপ কৰি ল'ব পাৰে এনেদৰে মই গ্ৰেট কৰি লৈছো আৰু লগতে এটা ডাঙৰ পিয়াজ মই এনেদৰে কাটি লৈছো মিহি মিহিকৈ গেছৰ ওপৰত পেনখন উঠাই দিছো পেনখন গৰম হ'লে ইয়াত মই ৰিফাইন অইল দিম প্ৰায় 1.5 টেবুল চামুচ ৰিফাইন অইল দিছো অকমান লৰাই দিছো কেৰাহীটো ইয়াত মই এতিয়া মাছখিনি প্ৰথমতে ভাজি লম মেৰিনেট কৰি থোৱা মাছখিনি ভালদৰে ভাজি লম খুব সাৱধানে দিব লাগিব কাৰণ মাছখিনি কোমল হৈ থাকে যিহেতু নিমখ হালধি মছলা এইবোৰ আগৰ পৰা মেৰিনেট কৰি থোৱা হৈছে এইখিনিতে আপোনালোকলৈ পুনৰ অনুৰোধ জনাইছো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ আৰু কমেন্ট কৰিব ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব মছলাখিনি ওপৰৰ পৰা দি দিছো মই গোটেইখিনি মছলা এতিয়া অকমান সাৱধানে লুটিয়াই পেলাই মই মাছখিনি ভাজিছো লুটিয়াই দিওতে অলপ সাৱধান হ'ব লাগিব এনেদৰে মাছখিনি মোৰ ভজা হৈ গ'ল এতিয়া মই উঠাই লৈছো বহুত বেছি ডিপ ফ্ৰাই কৰা নাই মই ডিপ ফ্ৰাই কৰিলে মছলাৰ ফ্লেভাৰটো প্ৰায় নোহোৱা হৈ যাব কিন্তু এনেদৰে মছলাখিনি সানি লৈ যেতিয়া ফ্ৰাই কৰা হয় কাৰীখনৰ টেষ্টটো বেছি ভাল হয় এতিয়া ৰৈ যোৱা তেলখিনিত মানে ৰিফাইন অইলখিনিত আৰু অকমান দি দিছো মই তাত এতিয়া শুকান জলকীয়া এটা দিছো দুখিলা তেজপাত 1 চামুচ গোটা জিৰা ফোৰণ দিছো অকমান লৰাই দিছো এইখিনি পিয়াজ যে কুটি থৈছিলো মই মিহিকৈ সেইখিনি দি দিছো আৰু এইখিনি অলপ ভাজি লম গেছৰ ফ্লেম মিডিয়ামত আছে পিয়াজখিনি কুমলি যোৱাত ইয়াত মই অকমান ৰেড চিলি পাউডাৰ দি দিছো আৰু ইয়াত এটা
ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট হৈছে মিট মছলা। মিট মছলাটো ইয়াত দিবই লাগিব, অন্য মছলা কোনোবাটো নহ'লেও মিট মছলা এচামুচ প্ৰয়োজনীয়। ই মানে ইয়াৰ আঞ্জাখনৰ সোৱাদটো বঢ়াই দিয়ে। আৰু তেতিয়া পেষ্ট বনাই থোৱা আদা নহৰু পেষ্টৰ 2 চামুচ আকৌ ইয়াতেও দি দিছোঁ মই, আৰু গোটেইখিনি সুন্দৰকৈ ভাজি ল'ম। এইখিনি ভজা হোৱাত এতিয়া গ্ৰেট কৰি থোৱা বন্ধাকবিখিনি দি দিছোঁ ইয়াত। নিমখ দিছোঁ সোৱাদ অনুযায়ী, হালধি দিছোঁ, আৰু গোটেইখিনি ভালদৰে লৰাই ল'ম। ভালদৰে এইখিনি ভাজিব লাগিব, অকণমান সময় ঢাকোন লগাইও দিম। পুনৰ ঢাকোন গুচাই আকৌ ভাজিম। সম্পূৰ্ণ ৰঙচুৱাকৈ ভাজিব লাগিব। আপোনালোকে ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত কাশ্মীৰী ৰেড চিলি পাউডাৰ নাই, সেইবাবে মই জেনেৰেল ৰেড চিলি পাউডাৰেই মই ব্যৱহাৰ কৰিছোঁ, আৰু বেছিকৈ দিয়া নাই, অলপ বেছি জ্বলা খাব পাৰে বুলি। বন্ধাকবিখিনি ভজা হৈছে, খুব ভালদৰে ভাজিব লাগিব অলপ বেছি সময়। কমকৈ ভজা হ'লে এটা গোন্ধ থাকি যাব বন্ধাকবিৰ। পুনৰ ঢাকোন লগাই দিম অলপ সময়। এয়া তেল বিৰিঙি আহিছে। তেল মই কমকৈয়ে ব্যৱহাৰ কৰিছোঁ, তথাপি তেলটো উঠি আহিছে এতিয়া লাহে লাহে, আৰু মোৰ বন্ধাকবিখিনি ভজা হৈছে। ইয়াতে মই এতিয়া গৰম পানী এড কৰিম। গৰম পানী মই প্ৰয়োজন অনুযায়ী দিছোঁ। বেছি পনীয়া জোল হ'লেও এইখন ভাল নালাগিব, অকণমান থুপথুপীয়া হ'ব লাগিব। ইয়াত আপোনালোকে বন্ধাকবিখিনি ভাজি থাকোঁতে বিলাহীও দিব পাৰে, কিন্তু যিহেতুকে মূল ইনগ্ৰেডিয়েণ্ট হৈছে বন্ধাকবি, সেইবাবে মই অন্য পাচলি ব্যৱহাৰ কৰা নাই। এনেকৈ যথেষ্ট ভাল সোৱাদ হয়। এতিয়া উতলি থকা আঞ্জাখনত মই মাছখিনি দি দিছোঁ। বেছি সময় নালাগে আৰু অতি সহজতে বৰ সুস্বাদু মাছৰ জোল এখন বনাই খাব পাৰি। অকণমান সময় পুনৰ ঢাকোন লগাই দিম। ঢাকোন গুচাই চাইছোঁ, চাওকচোন কি সুন্দৰ হৈছে ইয়াৰ ৰং। আঞ্জাখন সঁচাই বৰ ভাল লাগে এনেদৰে খাই। আপোনালোকে যেনে তেনে ট্ৰাই কৰি চাব। এচামুচ গৰম মছলা গুড়ি দি দিছোঁ ওপৰত। অকণমান লৰাই দিছোঁ গোটেইখিনি বস্তু, আৰু লাষ্টত আপোনালোকে ধনিয়া পাতো দিব পাৰে, আৰু নহ'লে কচুৰি মেথি দিব পাৰে। মই কচুৰি মেথিয়ে দিম। মই কচুৰি মেথিৰ সোৱাদটো মানে সুবাসটো বৰ ভাল পাওঁ, সেইবাবে মই কচুৰি মেথি বেছিকৈ ইউজ কৰোঁ। আপোনালোকে ধনিয়া পাতো মিহিকৈ কুটি দিব পাৰে। মোৰ আঞ্জাখন হৈ গ'ল, মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাই আছোঁ। এয়া মোৰ মাছৰ আঞ্জাখন বন্ধাকবিৰে ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাব, নিজেও ট্ৰাই কৰি চাব আপোনালোকে যেনে তেনে। আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ। টেক কেয়াৰ, বাই বাই।